নমস্কাৰ মেডু হেলথ এণ্ড ফিটনেছ চেনেললৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ 60 ডেজ ট্ৰেইনিং প্ৰগ্ৰেমৰ আজি মই ডে 25 আপোনালোকৰ বাবে লৈ আহিছোঁ গতিকে আপোনালোকে যিসকল লোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'বিলাক যিমান পাৰে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব আহক এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ 60 days training program day 25 or প্ৰথমটো এক্সাৰসাইজ আপোনালোকৰ বাবে ৰাখিছো মই বাকি আহক এতিয়া আমি এক্সাৰসাইজটো আৰম্ভ কৰোঁ বাকি আপোনালোকে সাইডে সাইড কৰিব লাগিব আৰু 30 সেকেন্ডে কৰিব লাগিব এতিয়া দুই নম্বৰ এক্সাৰসাইজটো কৰিম দুই নম্বৰ এক্সাৰসাইজটো আপোনালোকৰ বাবে এক সময় ষ্টেণ্ডিং ফোকাছ আহক এতিয়া আমি এক্সাৰসাইজটো আৰম্ভ কৰোঁ স্ট্যান্ডিং টু ক্লাसेस আপোনালোকে চাৰিটা সেট কৰিব আৰু 30 ৰিপিটিশন কে কৰিব লাগিব 3 নম্বৰ এক্সাৰসাইজটো কৰিম 3 নম্বৰ এক্সাৰসাইজটো আপোনালোকৰ বাবে ৰাখিছো মই ফুল বডি পুশআপস আহক এতিয়া আমি এক্সাৰসাইজটো আৰম্ভ কৰোঁ pushups আপোনালোকে সাইডে সেট কৰিব লাগিব আৰু 20 ৰেপিটেশন কে কৰিব লাগিব 20 ৰেপিটেশন যদি আপোনালোকে কৰাত অসুবিধা হয় তেতিয়া আপোনালোকে 15 বা 12 ৰেপিটেশন কে কৰি ল'ব এতিয়া মই সাইড নম্বৰ এক্সাৰসাইজটো কৰিম সাইড নম্বৰ এক্সাৰসাইজটো আপোনালোকৰ বাবে ৰাখিছো মই পাইক pushups আহক এতিয়া আমি এক্সাৰসাইজটো আৰম্ভ কৰোঁ আপোনালোকে তিনটা সেট কৰিব লাগিব আৰু 10 ৰেপিটেশন কে কৰিব লাগিব এক্সাৰসাইজটো অকমান কঠিন কৰিবলৈ আৰু হয় গতিকে আপোনালোকে এক্সাৰসাইজটো ভালদৰে মন কৰিব আৰু এনেদৰে ভালকৈ এক্সাৰসাইজটো কৰিবলৈ চেষ্টা কৰিব এতিয়া আমি নেক্সট এক্সাৰসাইজটো কৰিম নেক্সট এক্সাৰসাইজটো আপোনালোকৰ বাবে ৰাখিছো মই লো প্লেংক জেক আহক এতিয়া আমি এক্সাৰসাইজটো আৰম্ভ কৰোঁ সাইডে সেট কৰিব লাগিব আৰু 20 ৰিপিটিশন কে কৰিব লাগিব এতিয়া আমি ডে 25 ৰ 6 নম্বৰ এক্সাৰসাইজটো কৰিম 6 নম্বৰ এক্সাৰসাইজটো আপোনালোকৰ বাবে ৰাখিছো মই ডাউন লো এপছ ক্ৰাঞ্চেছ আহক এতিয়া আমি এক্সাৰসাইজটো আৰম্ভ কৰোঁ
কৰিব আৰু 20 ৰেপিটেশন কি কৰিব লাগিব ইটস লাইক আপোনালোকে 10 ৰেপিটেশন কে কৰিব এতিয়া আজি ডে 25 ৰ এফৰ্ট এক্সাৰসাইজ কৰিম এফৰ্ট এক্সাৰসাইজ আপোনালোকৰ বাবে ৰাখিছো মই প্লেংক ৰো আহক এতিয়া আমি এক্সাৰসাইজটো আৰম্ভ কৰো প্লেংক ৰো আপোনালোকে চাৰিটা সেট কৰিব আৰু 20 ৰেপিটেশন কে কৰিব লাগিব আজি মই ইমানতে 60 ডেজ ট্ৰেইনিং প্ৰগ্ৰামৰ ডে 25 সামৰণি মাৰিব লৈছো আপোনালোকে আশা কৰিছো এক্সাৰসাইজখিনি ভালদৰে কৰিছে আৰু এনেদৰে আপোনালোকে এক্সাৰসাইজখিনি কৰি যাওক এটা সুন্দৰ ৰিজাল্ট পাবলৈ আপোনালোকে নিশ্চয় সক্ষম হ'ব ধন্যবাদ